জয় গুৰু শংকৰ আৰু হেল্ল' গাইছ আকৌ এটা নতুন ভিডিঅ' সৈতে তো আজি 9 তাৰিখ আৰু 9 তাৰিখে আমাৰ ৰঙিয়াত মৰণজা ভৈৰাৰ হাতীহোলা পথাৰত 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে জানে আপোনালোকে আৰু আজি 9 তাৰিখৰ পৰা পুৰা মানে 3 দিন চলিব তো আগতে মই আহিছিলোঁ মানে তো ভিডিঅ' কৰা নহ'ল আৰু ৰাতিও মই আহিছিলোঁ একবাৰ এখন মেইন গেট তো এইফালে মেইন গেটতে পুৰা নাম গাই পেলাই আদৰণি জনাই আছে আৰু সকলোকে তো পুৰা এতিয়া যাই আছোঁ আৰু আগৰ ফালে পুৰা মানুহ আৰু এইটো ৰাস্তা মানে এখন গাইছ পথাৰ আৰু পথাৰতে পুৰা মানুহ আছে যাৰ কাৰণে গাড়ী চাড়ী নিব পৰাৰ কাৰণে ৰাস্তা বনাই দিছে একদম তো এইফালে পুৰা পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছে তো ইয়াতে গাড়ী চাড়ী থ'ব পাৰিব আৰু আমি গাইছ মানে বহুত দূৰত থৈ আহি গ'ল এইফালে নাই বুলি ভাবিছিলোঁ তো এতিয়া যাই আছোঁ আৰু খোজকাঢ়ি গাড়ী এইফালে আছে আমাৰ মিণ্টু আৰু মই যাই আছোঁ আৰু এইটো চাইড মানে পুৰা হোটেল চোটেল পুৰা একদম আছে আৰু ৰাস্তাৰ কাষে কাষে আৰু প্ৰায় 700 বিঘা মাটিত অনুষ্ঠিত কৰা হৈছে তো এইফালে আছে এইটো মণিকূট আৰু আগৰ ফালে আছে গেট তো এইফালে এখন গেট আৰু ভিতৰত এইটো মণিকূট তো তাৰ পৰা আৰম্ভ কৰোঁ আৰু তো এই মণিকূটটোৰ পৰা আৰু এইটো চাইডে চাৰিওফালে কিবা কিবি বস্তু আছে বহুত আৰু এইফালে এখন আছে মঞ্চ আৰু আগৰ ফালে সেইবিলাক মানে শিবিৰ চিবিৰ কিবা কিবি আছে এইফালে এইটো বনাই থৈছে শৰাই আৰু মানে আগৰ ফালে এইখন মঞ্চ আৰু এইটো শৰাইটো ধুনীয়াকৈ বনাই থৈছে আৰু তো এইফালে এডাল পুৰা হাতীৰ ঘৰৰ দৰে ধুনীয়াকৈ বনাইছে আৰু মানুহ হৈছে একদম বহুত বেছি মানুহ এইকাৰণে দেখা নাই মানে বহুত বেছি আৰু এইফালে এইটো বনাইছে মানে ইয়াতে পতাকা উত্তোলন কৰিব মানে 11 তাৰিখে এইফালে ধুনীয়াকৈ গেট চেট বনাই দিছে মানে ভিতৰত যাব পাৰি আৰু তো বলক অলপ চাওঁ ধুনীয়াকৈ দলং চলং বনাই দিছে আৰু এইফালে পানীৰ কিবা কিবি লাইটিং চাইটিং কিবা কিবি ব্যৱস্থা কৰিছে চাগে তো ইয়াতে মানে পানীৰ হেৰিটো কিবা লাইট চাইট দিব আৰু ৰাতিৰ কাৰণে এতিয়াৰ কাৰণে নহয় আৰু ৰাতি মানে গাইছ বহুত বেছি ভাল লাগে আৰু আপোনালোকৰ যদি নাই আহক আৰু তো 3 দিন আছে তো ইয়াতে মানে দিনতকৈ ৰাতিহে বেছি ভাল লাগিব আৰু তো এতিয়া মানে বঢ়িয়া লাগিছে একদম তো ৰাতি আৰু বেছি ভাল লাগিব এইফালে বনাইছে এইটো কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ তো বহুত ডাঙৰকৈ বনাইছে আৰু বহুত ডাঙৰ এইফালে এই একদম দেখা নোপোৱাকলৈকে মানে ফটো চটো মাৰাকৈ এটা বনাই থৈছে আৰু ধুনীয়াকৈ তো আগৰ ফালে সেইটো আছে ভোজানলৈ তো তাতে মানে পূৰা যাই আছে মানুহ জানো আমি মানে এনেই অলপমান চাই আহোঁ এইফালে বিনামূলীয়া চিকিৎসা কিবা কিবি চলি আছে আৰু ইমান যিহেতু মানুহ আহিছে মানে কৰিব লাগিব গোটেইখিনি ব্যৱস্থা আছে আগৰ ফালে এইটো ভোজানলৈ আৰু ইয়াতে মানে পূৰা লাখ লাখ মানুহ আছে গাইছ এইবিলাক মানে বহুত তো দেখা পাইছেনে নাই নাজানো তো পূৰা মানুহে আৰু এইফালে আছে গাইছ গোটেই এইবিলাক শিবিৰ তো এইফালে বহুত বেছি আছে মানে তো তাকেলৈকে নাযাওঁ আৰু ইমান খোজকাঢ়ি থাকিব নোৱাৰি বহুত মানে ডাঙৰ হেৰি আৰু পথাৰখন মানে এলেকাটো বহুত ডাঙৰ তো ইমান খোজকাঢ়ি থাকিব নোৱাৰি একদম তাকেলৈকে নাযাওঁ আৰু কাষলৈকে তো ইয়াৰ পৰা দেখাই দিলোঁ আৰু এইফালে এইটো নাটঘৰ ধুনীয়াকৈ বনাইছে আৰু 3 দিন মানে নাটক আছে আৰু ইয়াতে 3 দিন নাটক চলিব আৰু এইফালে গাইছ ধুনীয়াকৈ শৰাই দুটা বনাই থৈছে তো এই দুটা বনাইছে সাগৰ ফেনা কি সাগৰ ফেনাৰে বনাইছে এই ডাষ্টবিনটো তো ধুনীয়াকৈ ডাষ্টবিন দি থৈছে চবতে যাতে লেতেৰা কৰি নথয় আৰু এইফালে ধুনীয়াকৈ বনাইছে 3টা আছে ফুলে এখন ধুনীয়া গেট আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰু আগৰ ফালে আছে গ্ৰন্থমেলা তো চাৰিওফালে অলপ সোমাই যাওঁ চাওঁ বহুত ঘূৰি আছোঁ ধুনীয়া ফালে কিবা কাপোৰ আছে দিব পৰা ইচ্ছা কৰিলে পুৰা টকা কামাই আছে কিন্তু টকা কি ক'ম আৰু উপায় নাই টকা লাগে মানে টকা লেকচাৰ দিবা নাই খাই বুলি কিবা এটা কিনি দিব পাৰা নাই যাতে কিবা এটা খাই যাম খাবা পইচাটো কোনে দিব মই কালি কৈছোঁ ৰাতি হ'ব আগতে ক'ব নেকি তাকো ৰাতি আছোঁ আমি এইফালে আছে গ্ৰন্থমেলা তো গ্ৰন্থমেলাৰ ভিতৰত সোমাই যাওঁ আৰু আহি পাই গ'লোঁ গাইছ এইফালে কুৰুক্ষেত্ৰ চক্ৰবেহু আৰু গেটখন আগৰ ফালে আছে তো আমি একবাৰ সোমাওঁ নে কি তো বলক এনেকৈ ঘূৰি আছে এতিয়া মানে আমিতো চাওঁ নে কি চাওঁ সোমাই পেলাই চাই লওঁ আমি চাই লওঁ সোমাই জানো আৰু এইফালে এইখন গেট এতিয়া আমি যাওঁ ভিতৰত সোমাই আৰু কেতিয়া ওলাব পাৰোঁ চাওঁ আৰু কালি যাওঁ সোমাই চাওঁ আৰু এনেকৈ সোমাই আহিলোঁ কেতিয়া ওলাব পাৰোঁ গম নাপাওঁ বাৰু ঘূৰি থাকোঁ চাওঁ কিমান দেৰিকৈ ওলাব পাৰোঁ আৰু মানে সকলোৱে ঘূৰি আছে আৰু আমি যাওঁ চাওঁ পাৰিম ন পাৰিম একো নাই পাৰিম ন বলক অলপ বেছি মানুহ যে অলপ খেলি মেলি হ'ব পাৰে এনেকৈ মানে গাইছ পুৰা চব ঘূৰি আছে আৰু আমি ঘূৰি আছোঁ তো
ওলাই যাই আছে আমি এতিয়া আগৰ ফালে আইতা আছে আইতা থাকে আমি লাহে লাহে যাব লগা হৈছে তো এইফালে আহি পাই গ'লো একদম লাষ্ট ইয়াৰ পৰা মানে একদম নাই আৰু এইটো লাষ্ট ইয়াৰ পৰা মানে ফিৰি যাব লাগিব এতিয়া নাই কিন্তু আমি যাব লাগিব কিন্তু ইমানে যাব পৰা নাছিল উপায় নাই এতিয়া আমি যাব লাগিব আৰু আমাৰ কৌৰৱ নাই মানে লাষ্ট আৰু এতিয়া আমি আৰু বেকত যিমানকেইটা পাক মাৰি সোমাই আহিলোঁ এতিয়া সিমানকেইটা পাক মাৰি ওলাই ওলাই যাম আৰু মানে ৰাতি একবাৰ আছিলোঁ ৰাতি গৈছিলোঁ একবাৰ আছিলোঁ তেতিয়া যদি বনোৱা নাই মানে তেতিয়া মানে ওলাই যাওঁ তো বহুত টাইম ঘূৰি কিবাকে ওলাই আহিলোঁ একেবাৰে আৰু মানে গেছ এই বস্তুটো পূৰা কিবা অলপমান আনকমন লাগিছে চবতছে বেছি ভাল লাগিছে ন কিবা এটা ভাল লাগিছে আৰু এইটো মানে যোনে ইয়াতে মানে বনাইছে তাৰ কম কথা নহয় দিয়ক গাইছ সেই হাজাৰ হাজাৰ বছৰ আগতে বনাইছিল সেইটো কোৱা নাই এইটো আমাৰ ইয়াতে বনোৱাটোৰ কথা কৈছোঁ মানে ইয়াতে মানে বিভিন্ন ধৰণৰ বস্তু বনাই থৈছে আৰু আপোনালোকক যদি লাগে তো সেইফালে দোকানখন আছে কিনি লৈ যাব পাৰে আৰু মিণ্টু দাই বোলে কিতাপ চাই আৰু কিতাপ এখন মোক কিবা এখন বোলে সি গিফ্ট দিব ন ভাল কিতাপ চাইছে দে লওঁ আৰু গাইছ ঘূৰি তাৰ বোলে আইচক্ৰীম খাব লাগিছে এই ঠাণ্ডাত আইচক্ৰীম মোৰো অলপমান নাকেদি পানী অলপ ধৰে হৈ আছে আৰু আইচক্ৰীম খাই আজি ধানকাটো আমি খেতি কৰে আকৌ পানী কাৰণে হাল্লা কৰি থাকোঁ পাইছোঁ যি আজি এইটো বেলেগ কথা আজি কথাটো বেলেগ মানে মিণ্টু দা আছোঁ ঘৰ ইয়াতেই আৰু মিণ্টু দা তাই মানে খেতি কৰে পথাৰত আৰু তহঁতে কিমান মান আছে মাটি এইফালে আছে হা 3 বিঘামান মাটি আৰু আছে মানে কিবা আছে আৰু অলপ চলপ আছে আৰু গাইছ মানে বহুত টাইম ঘূৰিলোঁ এতিয়া মানে যাব লাগে ইয়াৰ পৰা ন ভৰি চৰি বিহু উঠিছে মানে এতিয়া লাহে লাহে যাওঁ লাহে লাহে নহয় যাওঁৱে আৰু এইফালে মানে পূৰা মানুহ ভৰ্তি দিয়ক মানে যদি পাতলা দেখছি কিন্তু বহুত বেছি মানুহ আছে কাৰণ খোৱা লোৱা জেগাবিলাকতে মানে পূৰা গম পায় আৰু তাতে কিমান মানুহ আছে আৰু গাইছ ঘূৰি মানে ইয়াতে বহি ল'লোঁ বঢ়িয়াকৈ মানে বহাৰ কাৰণে ধুনীয়াকৈ বনাই থৈছে বাহিৰে তো অলপমান ইয়াতে বহি ইমানে বেছি ঘূৰা গৈছে মানে তই ভৰি থাকচোন বগা হৈ গৈছে ক'লা মানুহ মই ভৰি বগা হৈ গৈছে বগা হ'লে ভাল লাগে কিন্তু এনেকুৱা বগা নহয় দিয়কচোন এই এন্দুৰ দৰে বগা মানে বগা নহয় ই মানে সপ্তাহ নহয় মাহত একদিন গা ধুব পাৰে হ'লেও মানে চাফা হৈ থাকে তো গাইছ এনেকৈ ঘূৰি চুৰি আহিলোঁ দিয়ক মানে কি দেখাব পাৰিলোঁ নোৱাৰিলোঁ গম নাপাওঁ আমি দুটামান ঘূৰিলোঁ আৰু আজি বুলি নহয় কালি গৈছিলোঁ আৰু আগতে মই একদিন যদি নাই আহিছে মানে চাবক লৈ যিহেতু ওচৰতে আমাৰ তো আহিছিলোঁ মানে এতিয়া ঘৰত যাওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ম